নমস্কাৰ বন্ধুসকল, পুনৰবাৰ শৰ্টব্ৰাছ গড ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ বিষয়, আচলতে বিশেষ নহয়, এটা বাস্তৱ সত্য আপোনালোকৰ আগত দেখুৱাব ওলাইছোঁ। আজি ছাগলীৰ বিশেষকৈ মোৰ খাদ্যৰ অভাৱ হৈছে। ছাগলীক যেনেধৰণে দানা দিয়া হয় ঠিক আজি দানাও নাই, গতিকে সিহঁতক পেট ভৰাবৰ কাৰণে একেবাৰে থলুৱা ব্যৱস্থা কৰিছোঁ যাতে সিহঁতৰ পেটটো ভৰে। গতিকে আপোনালোকক আজি ছাগলীখিনিক কি খুৱাম মই তাকে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। এনেই ওচৰে পাঁজৰে গছ আছে, সৰু সুৰা গছ আছে, লগতে নেপিয়াৰ অলপ আছে। নেপিয়াৰখিনিও কাটি কেনেধৰণে ছাগলীক দিওঁ তাকে আপোনালোকক অকণমান আভাস দিব বিচাৰিছোঁ, যাতে কেতিয়াবা আপোনালোকেও এনেধৰণে ছাগলীক পেট ভৰাবলৈ সমৰ্থ হয়। বন্ধুসকল, আপোনালোকে ছাগলীক নেপিয়াৰ কেনেকৈ দিয়ে? আজি মই ছাগলীক নেপিয়াৰ কেনেকৈ খুৱাওঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে চাব। এয়া আপোনালোকৰ বাবে পৰামৰ্শ নহয়, মই কেনেধৰণে কৰোঁ তাকেহে দেখুৱাব বিচাৰিছোঁ। ঘাঁহ বন আছে, কিন্তু ইয়াত ছাগলী খুলি দিব নোৱাৰি, যিহেতু অন্যান্য গছপুলি মই ইয়াত ৰুইছোঁ। গছপুলিখিনি যিহেতু ছাগলীয়ে খাই পেলাব, সেয়েহে ইয়াৰ পৰা নেপিয়াৰটো কাটি নি মই ছাগলীক কেনেধৰণে দিম আপোনালোকক দেখুৱাম। গুৰিখিনিৰ সৈতে কাটি দিছোঁ, পাছত এইখিনি মই কাটিং কৰি আকৌ বেলেগ জেগাত ৰুব পাৰিম। এয়া মই নেপিয়াৰখিনি সৰুকৈ এটা মুঠা বান্ধিলোঁ। মুঠা বান্ধি এতিয়া মই লৈ যাম, সিহঁতক দিম আৰু সিহঁতে কেনেধৰণে খায় আপোনালোকে চাব। ছাগলীয়ে পাছে পাছে কেনেধৰণে আহি আছে। সিহঁতে আজি ভোকত আছে, গতিকে সিহঁতৰ ভোকটোৰ বাবে আগ্ৰহী হৈ আছে খাবলৈ। খুব ধুনীয়াকৈ খাব। কিছু সময় খোৱাৰ পাছত আকৌ সিহঁতে ঘাঁহ বিচাৰি যাব। সৰু সৰু ঘাঁহ আছে, ঘাঁহখিনি কামুৰি খাব। তাৰ লগতে আপোনালোকক মই আজি আকৌ মোৰ ছাগলীৰ পোহাৰ সম্পূৰ্ণ মাটিখিনি জেগাখিনি দেখুৱাম, ক'ত কেনেকৈ মই ছাগলী ৰাখোঁ সেইখিনিও আপোনালোকক দেখুৱাম। বন্ধুসকল, আজি আপোনালোকক মোৰ ছাগলী ফাৰ্মখনৰ আশে পাশে থকা খালী ঠাইখিনি দেখুৱাব বিচাৰিছোঁ। যিখিনি ঠাইত ছাগলী মই খুলি দিওঁ, নিজে নিজে অলপ সিহঁতি চৰে আৰু লগতে কিছুমান গছপুলিও ৰোপণ কৰিছোঁ, এইখিনি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইবোৰ কাষে কাষে মই ফেঞ্চিং দি আৰু কিছুমান বাঁহৰ জেওৰাও ব্যৱহাৰ কৰিছোঁ, আৰু লগতে কিছু গছপুলি আৰু নেপিয়াৰ এনেধৰণৰ ৰুই ছাগলী আহাৰ গোটোৱাৰ যত্ন কৰিছোঁ। গতিকে আপোনালোকক দেখুৱাইছোঁ। এইখিনি চাওক, ছাগলী ঘাঁহ খাই আছে কম বেছি পৰিমাণে। এইটো এটা এৰিয়া।
আৰু ভৱিষ্যতে ইয়াক ডাঙৰ কৰাৰ পৰিকল্পনাও আছে, সদ্যহতে পৰা নাই। আৰু ইয়াতে মই পাৰ্টিশ্যন কৰিছোঁ। এয়া জেওৰাৰ বাহিৰ চাইডে আকৌ এটা দেখিবলৈ পাইছে আপোনালোকে ঘাঁহনি পথাৰ। এইখিনিও ছাগলীৰ বাবে ৰাখিছোঁ, সিহঁতি মুকলিমূৰীয়াকৈ খাবৰ বাবে সুবিধা হ'ব। এইটো ইয়াতো জেওৰাৰ ব্যৱস্থা আছে, আপোনালোকে ঠিক ধৰিব পাৰিছেনে নাই মই জনা নাই। এনেধৰণে ছাগলীৰ কাৰণে ঘাঁহৰ ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ। ইয়াতকৈ কিছু উন্নত পৰ্যায়লৈ নিবগৈ লাগিব, কিন্তু সেইখিনি এতিয়া হৈ উঠা নাই সম্পূৰ্ণ। তাৰ পাছত আপোনালোকে দেখিছে ইয়াতে এজনী গাই আছে, গাইজনী মোৰেই হয়। এই লগতে এইখিনি প্লটো ৰাখিছোঁ। ভৱিষ্যতে ইয়াতো এটা সুন্দৰকৈ বাউণ্ডেৰী দি ছাগলীৰ বাবে ঘৰ সজাৰ পৰিকল্পনা আছে। আৰু তাৰ বাবে এই মাটি অলপ ওখ কৰিবৰ বাবে এইখিনি মাটিৰ ব্যৱস্থা কৰিছোঁ। এইখিনিও আপোনালোকে চাওক। ছাগলীৰ মলটো আমাৰ বাবে কিমান উপকাৰী বা ইয়াৰ জৰিয়তে যিকোনো ধৰণৰ শাক পাচলিয়ে হওক বা অন্যান্য গছ ফুল আদিত অত্যন্ত সাৰৰ যি ব্যৱস্থা আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া চাওক, এয়া পুৰণা ছাগলীৰ মল। নিৰ্দিষ্ট জেগা আছে, নিৰ্দিষ্ট ঠাইত মই ছাগলীৰ মলখিনি ৰাখোঁ। তাৰ পৰা কিছুদিনৰ পাছত পচি গ'লে ইয়াক সাৰ হিচাপে ব্যৱহাৰ কৰোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ ছাগলীৰ মলৰ সাৰ প্ৰয়োগ কৰি কেনেধৰণে ফচল উৎপাদন কৰিব পাৰি, তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। বন্ধুসকল চাওক, ছাগলীৰ মলৰ দ্বাৰা এজোপা আপোনালোকক দেখাবলৈ লৈছোঁ জাহাজী কল। ইয়াত অন্য সাৰ একো ব্যৱহাৰ কৰা নাই, ইয়াত কেৱল ছাগলীৰ মল ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পৰা ধৰি লওক সুন্দৰ ফল পাবলৈ সক্ষম হৈছোঁ। জাহাজী কল লগত আছে এয়া চাওক তামোলৰ গুৰিটো অন্য সাৰৰ প্ৰয়োজন নোহোৱাকৈ কেৱল ছাগলীৰ মল ব্যৱহাৰ কৰা হৈছে। তামোলৰ মাজে মাজে আছে আপোনাৰ জাহাজী কল। লগত আপোনালোকে চাব পাৰে পাণৰ ব্যৱস্থা কৰিছোঁ। এয়া পাণ নতুনকৈ ৰোৱা হৈছে, ইয়াত কেৱল ছাগলীৰ মল ব্যৱহাৰ কৰা হৈছে। ইয়াত পাণৰ পুলি, নতুনকৈ ৰোৱা পুলি। প্ৰতিজোপা তামোলৰ গুৰিত পাণৰ পুলি ৰোপণ কৰা হৈছে। এয়া চাওক বন্ধুসকল, খুব সুন্দৰকৈ ছাগলীৰ মলৰ লগত মাটিৰ এটা সংমিশ্ৰণ কৰি পলিথিনৰ বেগত পাণৰ পুলি পচোৱা হয় আৰু ইয়াৰ পৰা খুব সুফল লাভ কৰিব পাৰি। আজৰি সময়খিনিত মই প্ৰায় এনেধৰণৰ কামেই কৰি থাকোঁ। সেয়া আপোনালোকক আজি দেখুৱালোঁ। এয়া পাণৰ পুলি এতিয়া মই ৰোপণ কৰিম আৰু ইতিমধ্যে নিজৰ বাবেও বা আনৰ বাবেও পাণ পুলিৰ ব্যৱস্থা কৰা হৈছে। এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এয়া অমিতা পুলি, লগতে এয়া পাণৰ পুলি পচোৱা হৈছে। এয়া পাণ নিজৰ লগাই যিখিনি বাঢ়ি যায় সেইখিনি বিক্ৰীও কৰা হয়। আৰু লগতে এয়া চুবাবুলৰ পুলি, ছাগলীৰ বাবে উত্তম আহাৰ। চুবাবুলৰ পুলিও মই পচোৱাৰ ব্যৱস্থা কৰিছোঁ, ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। লগত আছে সুগন্ধি চন্দনৰ পুলি। এনেধৰণে সকলোখিনি ছাগলীৰ যিটো মলৰ পৰা সাৰ বনাই ইয়াক প্ৰয়োগ কৰা হৈছে আৰু মই সুফলো পাইছোঁ। গতিকে আপোনালোককো বিষয়টো জনাইছোঁ, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব। গতিকে আজিলৈ ইমানখিনি কৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ময়ো এতিয়া অকণমান কামত লাগোঁ। নমস্কাৰ।